নমস্কাৰ। আজি এটা ইম্পৰ্টেণ্ট কথা পাতোঁ। আমি যেতিয়া পাকঘৰত খানা বনাওঁ, যিয়ে বনাওঁ কেলে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বা দুপৰীয়াৰ আহাৰ বা ৰাতি আহাৰ, সেই সময়ত আমি সদায় এটা কথা ভাবোঁ যে আমাৰ পৰিয়ালৰ মানুহখিনিৰ স্বাস্থ্যটো ঠিকে থাকিব লাগে। সেই হিচাপত আমি মিল প্লেনিং কৰোঁ, ফুড চ'ৰ্চেছ চিলেক্ট কৰোঁ, সেইখিনিলৈকে ঠিকে আছে। কিন্তু তাতকৈ ইম্পৰ্টেণ্ট কথা এটা হ'ল যে ৰান্ধনীগৰাকীৰ মাইণ্ডছেটটো কেনেকুৱা। ৰান্ধনীগৰাকীয়ে যদি খঙে ৰাগে ভাল খানাও যদি বনায়, কিন্তু সেইটো সিমান এটা উপকাৰী নহ'ব। ৰান্ধনীজনীৰ মাইণ্ডছেটটো কিন্তু বহুত ভাল হ'ব লাগে, খুব ভাল মনেৰে ৰান্ধিব লাগে। গতিকে আপুনি যেতিয়াই পাকঘৰত যাওক, আপুনি এটা খুব ধুনীয়া মাইণ্ড লৈ সোমাব আৰু আপোনাৰ ভাল লগা গান বা প্ৰাৰ্থনা আপুনি শুনিব পাৰে। শুনি যেতিয়া আপোনাৰ ভাল লাগিব, সেই ফিলিংছত যেতিয়া আপুনি খানা বনাব, আহাৰ বনাব, সেয়া আহাৰহে আচলতে আপোনাৰ পৰিয়ালৰ স্বাস্থ্যৰ কাৰণে খুবেই ভাল। আপুনি সদায় এটা খুব ধুনীয়া মন লৈ পাকঘৰত কাম কৰিব।